অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তৰফৰ পৰা আহিল ভাল খবৰ। বহিৰাষ্ট্ৰত সংঘটিত হোৱা অপৰাধৰ গোচৰ আদালতৰ মজিয়ালৈ লৈ যোৱাৰ বাবে তদন্তকাৰী দলক প্ৰয়োজন হয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSSৰ 208 ধাৰা। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নহ'লে তদন্তকাৰী দলে এই ধাৰা প্ৰয়োগ কৰিব নোৱাৰে। জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই SITক BNSSৰ 208 ধাৰা প্ৰয়োগৰ বাবে অনুমোদন জনায়। এই অনুমোদনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াত SITৰ দলটোক যথেষ্ট সহায় কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব দিয়া মতে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত দাখিল কৰিব চাৰ্জশ্বীট। গতিকে জুবিন দাই ন্যায় পাবলৈ বৰ বেছি দিন নাই। জয় জুবিন দা, জয় আই অসম। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ মতামত কমেণ্টত জনাওক। ব্যস্ততাৰ মাজতো সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।